নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু অতি সুখবৰ যে চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ পৰা নতুন পদ মুকলি হৈছে। গ্ৰেড 4 11টা পোষ্ট। আৰু ইয়াত কি কোৱালিফিকেশ্যন লাগিব, কেনেদৰে এপ্লাই কৰিব, আজি সকলো ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চাউথ চালমাৰা মানকাছাৰ পৰা 11টা ভেকেঞ্চি ওলাইছে গ্ৰেড 4। আৰু ভেকেঞ্চিকেইটাৰ নাম হৈছে পিয়ন, ড্ৰাইভাৰ, চকীদাৰ এণ্ড জাৰিকাৰক। পোষ্টকেইটাৰ নাম কৈ দিছোঁ। পিয়নৰ আছে 7টা পোষ্ট, আনৰিজাৰ্ভ আছে 3টা, OBC MOBC আছে 2টা, EWS আছে 1টা, STP কাৰণে আছে 1টা। আৰু আপোনালোকৰ দৰমহা হ'ব 12,000 পৰা 37,500 টকা। আৰু কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ মিনিমাম 8 পাছ। আৰু ইয়াত লিখি দিছে যে হায়াৰ পাছ কৰা কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব নোৱাৰিব। আৰু দ্বিতীয়টো হৈছে ড্ৰাইভাৰ পষ্টৰ কাৰণে আছে 1টা আনৰিজাৰ্ভ। আৰু ইয়াত কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ মিনিমাম 8 পাছ। আপোনালোকে মিনিমাম 8 পাছ হ'লে ড্ৰাইভাৰ পষ্টৰ কাৰণে এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ দৰমহা হ'ব আপোনালোকৰ 14,000 পৰা 49,000 টকা। আৰু 3 নম্বৰটো হৈছে ড্ৰাইভাৰ পষ্ট। এইটো আনৰিজাৰ্ভ আছে। আপোনালোকৰ দৰমহা হ'ব 12,000 পৰা 37,500 টকা। আৰু ইয়াতো কোৱালিফিকেশ্যন লাগিব মিনিমাম 8 পাছ। SSLC বা হায়াৰ ছেকেণ্ডেৰী পাছৰ ওপৰবোৰে ইয়াত এপ্লাই কৰিব নোৱাৰিব। আৰু 4 নম্বৰটো হৈছে জাৰিকাৰক আছে 2টা পোষ্ট, এটা হৈছে আনৰিজাৰ্ভ, আনটো হৈছে OBC। আপোনালোকৰ দৰমহা হ'ব আপোনালোকৰ 14,000 পৰা 49,000। আৰু কোৱালিফিকেশ্যন লাগিব 8 পাছ আৰু অসমীয়া ভাষা জানিব লাগিব। আৰু দিছে অৰ্ডাৰ ক্ৰাইটেৰিয়া। আপোনালোকৰ কি লাগিব, কেণ্ডিডেট মাষ্ট বি এণ্ড চিটিজেন ইণ্ডিয়া। আপোনালোকে ইণ্ডিয়াবাসী হ'ব লাগিব। আৰু 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে এই চিলেকশ্যন যে ST SC দিছে 5 বছৰ আৰু OBC দিছে 3 বছৰ। আৰু কেনেদৰে এপ্লাই কৰিব, আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। আৰু 2খন পাছপোৰ্ট চাইজ ফটো লাগিব। আৰু ছিগনেচাৰ লাগিব, বক্সত ফিল আপ কৰি দিব লাগিব ছিগনেচাৰটোৰ সৈতে। আৰু যোনখিনি কেণ্ডিডেটে ড্ৰাইভাৰ পষ্টৰ কাৰণে এপ্লাই কৰিব সেইখিনিৰ কাৰণে লাগিব এজ চাৰ্টিফিকেট, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু এক্সচেঞ্জ কাৰ্ড লাগিব আপোনালোকৰ। তাৰপিছত ড্ৰাইভিং লাইচেঞ্চ লাগিব। এইকেইটা পষ্টৰ কাৰণে এপ্লাই কৰে, তেনেহ'লে এইটো এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব। অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চাউথ চালমাৰা মানকাছাৰ, পোষ্ট অফিচ ঠেকামাৰী, পিনক'ড দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে সম্পূৰ্ণ ডিটেইলখিনি চাব পাৰিব। এপ্লাই কৰা লাষ্ট ডেট হৈছে 18 জুন। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে নহ'লে আপোনালোকে 18 জুনৰ ভিতৰতে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰিবলৈ হ'লে আপুনি এপ্লিকেশ্যন ফৰ্ম ইয়াত দিয়া আছে, ক্লিক হিয়াৰ, ইয়াত আপুনি গৈ ক্লিক কৰিব। ইয়াতে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন পাই যাব। আৰু আপোনালোকৰ সকলো লাগতিয়াল ডকুমেণ্ট এপ্লিকেশ্যন ফৰ্মখনৰ সৈতে খামত ভৰাই আপোনালোকে পোষ্ট অফিচৰ যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ভিডিঅ' চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।